I'm Rishika Bora and welcome back to my another mini vlog. Aji mai ulaisu ekhon Ohomia notun movie release hoise hekhon sabole boli. So kon movie ahok apnalokok mae janab. Hello everyone. Ami ulaisu etia movie sabole jam boli. So ma ami etia mane kon movie sab common. Aro kon hall jam mane kon movie IMP. Okay. So etia ami ulaisu IMP movie theater hall le sabole common. But I'm very scared because hekon more dekhai drama and all of tragic hoboson lagise but I don't know more depression hono gole hoise aru ma ready ne Hoy ami sabole ahisilu Gomon The Last Journey. It was released on 14th of March in the cinema. So ami ekhon sabole ahisilu IMP movie theater hall. So esa ami box office ahi par golu aru ami amar tickets collect korilu. So আমি এসব আহি পাই গলো IMP আৰু IMP আহি পায়ে মই ফাৰ্ষ্টতে অৰ্ডাৰ কৰিলো পপকৰ্ন বিকজ মুভি ষ্টাৰ্ট হওক বা নহওক পপকৰ্ন ইজ আ মাষ্ট ৰাইট সো এসব পপকৰ্নছ আহিল গল মোৰ আৰু দেন উই ওয়েন্ট ফৰ দ্য মুভি এসব মুভি ষ্টাৰ্ট হৈ গৈছিলে গমন দ্য লাষ্ট জাৰ্নি আহকচোন আপোনালোকক মই কিছুমান তাৰে সিনছ দেখাও तो कहाँ से দাদা টকাৰে লৰা এডমিশন দিছো জুতা কিনিছো ইউনিফৰ্ম সিলাইছো এয়া আছিলে ইণ্টাৰভেলৰ টাইম আৰু মুভি হৈ গৈছিলে ওভাৰ ইট ৱাজ ৰিয়েলি আ ফাইন মুভি আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি ইজ ৰিয়েলি ইভলভিং আৰু তাৰপিছত আমি আহিলোঁ ঘৰলৈ আৰু মই বনাবলৈ ল'লোঁ মাছ চ' মাছখিনি মই এট ফাৰ্ষ্ট অকমান লাল মিৰ্চ হালধি আৰু নেমু অকমান চেপি মেৰিনেট হ'বলৈ দিলোঁ আৰু মেৰিনেট হ'বলৈ দি মই বাকি ভেজিটেবলছখিনি চপ কৰিবলৈ ল'লোঁ কাৰণ আজি ডিনাৰত মই বনাম ফিশ চ' এয়া চাওক মই এট ফাৰ্ষ্ট চপ কৰিবলৈ ল'লোঁ অনিয়নছ আৰু লগতে আছিলে আলু বিলাহী আৰু কেপচিকামছ বিলাহী চপ কৰি আছো আৰু তাৰ পিছত সৰি মাছ বনাইছিলো মই লাওৰ লগত সো এয়া সব লাও পিয়াজ বিলাহী আলু জলকীয়া ক্যাপসিকাম এভৰিথিং वाज চপড এন্ড ৰেডি আৰু তাৰ পিছত মই পিন্ধি ললো হেলমেটটো কাৰণ মাছ ভাজিবলৈ লওঁতে তেল পৰিলে যে ইমান দুখ পায় আৰু মই মাছ ভাজিলে তেল পৰিবই মানে সো মই মানে এটা এক্সপাৰ্ট নহয় সো এয়া সব মই হেলমেটটো পিন্ধি ললো আৰু বেষ্ট ফৰ দ্য প্ৰটেকচন আৰু মই ভাজিবলৈ ললো মাছ মাছখিনি ফ্ৰাই হোৱাৰ পিছত মই তেলখিনি আকৌ তেল গৰম হ'বলৈ দিলো আৰু তাতে পিয়াজ অকমান ফ্ৰাই কৰি ললো আৰু পিয়াজ ফ্ৰাই হোৱাৰ পিছত মই চপড ভেজিটেবলছখিনি তাৰ ওপৰত দি দিলো আৰু লাও দি দিলো আৰু সেইখিনি অকমান টাইম ফ্ৰাই হ'বলৈ দিলো এছাক আৰু লগতে মই তাতে মছলাখিনি দি দিলো বেছি মছলা দিয়া নাছিলো ধনিয়া পাউডাৰ লাল মিৰ্চ পাউডাৰ আৰু লগতে অকমান জিৰা পাউডাৰ দিছিলো সো এইখিনি ফ্ৰাই হোৱাৰ পিছত মই তাত অকমান এড কৰিলো গৰম পানী আৰু এছাক মোৰ কাৰীটো উতলি আছিলে আৰু লগতে তাত মই দি দিলো ফ্ৰাই কৰি থোৱা মাছ আৰু গাৰ্নিশিঙৰ কাৰণে দিলো অকমান কোৰিয়েণ্ডাৰ লিভছ আৰু টেনটেন এছাক মোৰ ফিশ কাৰী ৰেডি সো আজিৰ ব্লগটো মই আপোনালোকৰ কাৰণে ইমানতে সামৰিছো আৰু আপোনালোকক মই পুনৰ লগ পাম মোৰ নেক্সট মিনি ব্লগত টিল দেন ষ্টে হেলদি এণ্ড ষ্টে ফিট বাই বাই এণ্ড প্লিজ কিপ ছাপৰ্টিং লাভ ইউ